হেল্ল' এণ্ড স্বাগতম দোস্ত আজি আপোনালোকে পাব এটা এনেকুৱা এটা ৰহস্য জানিব পাৰিব যিটো ৰহস্য হয়তো আপোনালোকে জানিলে আচৰিত হ'ব পাৰে নিশ্চয় একদম আচৰিত শুনিলে বহুত আচৰিত লাগে হয়তো কিছুমানে শুনিব পাৰে সৰুতে শুনিছিল চ' ভিডিঅ'টো বলক ষ্টাৰ্ট কৰোঁ চাওক ৰঙৰ ৰহস্যটো কি ৰং বেচিকেলি আমি ৰং দেখিব বুলি ভাবোঁ সকলোৱে যে চকুদি আমি ৰং ডাইৰেক্টলি দেখা পাওঁ যে ৰং আছে প্ৰকৃততে আচলতে আপুনি জানিব পাৰিলে আচৰিত হ'ব যে ৰং প্ৰকৃততে নাই চাওক ৰং নাই বুলি কোৱাৰ কাৰণটো হ'ল ৰং প্ৰকৃততে নাই আমি যিটো ৰং দেখা পাওঁ চকুৰে সেইটো আচলতে ৰং প্ৰকৃততে সেই বস্তুটোৰ ৰং নহয় কাৰণ ৰং সদায় পোহৰৰ পৰা আহে পোহৰত আমি সকলোৱে জানো যে পোহৰত আমাৰ 7টা ৰং থাকে পোহৰত 7টা ৰং থাকে সেই 7টা ৰং আহি পেলাই যেতিয়া এটা বস্তুত পৰিব তেতিয়া আমি বস্তুটোৰ ৰং দেখা পাওঁ সেই বস্তুটোৰ ৰং দেখা পাওঁ আচলতে পোহৰে সেই বস্তুটোৰ পৰা সেই বস্তুটোত ৰং পোহৰ পৰি পেলাই সেই বস্তুটোৰ পৰা ৰংখিনি যিখিনি ৰং আছে বাকীখিনি ৰং শুই পেলাই এটা ৰং আমাৰ চকুলৈ প্ৰেৰণ কৰি দিয়ে বা আমাৰ চকুলৈ পঠাই দিয়ে এইটো হৈছে মেইন ফেক্ট বা মেইন মিষ্ট্ৰি আৰু এইটো বস্তুটো আহে কেনেকৈ চাওক আপোনাৰ স্ক্ৰীনত দেখি পাইছে আপুনি দেখি আছে যে কলকেইটা আছে কলকেইটাৰ ৰং হালধীয়া দেখিছোঁ ইয়াৰ হালধীয়া ৰং কলকেইটা হালধীয়া দেখাৰ কাৰণ হৈছে সূৰ্যৰ পোহৰত বা যিকোনো পোহৰৰ পৰা যেতিয়া আমাৰ কলকেইটাত পৰিছে যেতিয়া পোহৰ আহি পেলাই পৰি সেই বস্তুটো মানে কলকেইটাৰ পৰা বাকীকেইটা ৰং শুহি লৈ অকল হালধীয়া ৰংটো আমাৰ চকুত পৰিছে আপুনি দেখিবলৈ পাইছে স্ক্ৰীনত যে কলৰ পৰা হালধীয়া ৰংটোৱে আমাৰ চকুত আহি পৰি গৈছে চ' দেখিলে কলৰ পৰা হালধীয়া ৰংটো আহি কেনেকৈ পৰিছে চ' ইয়াৰ পৰা এইটো কথা বুজিব পাৰি যে ৰং প্ৰকৃততে নাই প্ৰকৃততে ৰং দেখিবলৈ লগা হ'লে আমাক পোহৰ লাগিব কাৰণ এটা কথা মনত ৰাখিব যে আন্ধাৰত কেতিয়াও আমি বস্তু এটা ৰং দেখা নাপাওঁ সেইবাবে আমি আন্ধাৰত সদায় ক'লা দেখোঁ কাৰণ আন্ধাৰত পোহৰ নাথাকিলে পোহৰৰ আমি ৰংটো আমাৰ চকুত প্ৰতিফলিত হয় বুলি আমাৰ চকুত নপৰে চ' সেয়েহে কৈছোঁ যে ৰং প্ৰকৃততে নাই ৰং প্ৰকৃততে থাকিব লাগিলে পোহৰ লাগিব পোহৰ নোহোৱালৈকে কেতিয়াও ৰং আহিব নোৱাৰে আমাৰ চকুত ৰং কেতিয়াও পৰিব নোৱাৰে যদি পোহৰ নপৰে পোহৰ পৰিলে আমাৰ চকুত ৰং পৰিব পোহৰৰ পৰা বাকীকেইটা ৰং শুই পেলাই যিকোনো এটা আপোনাক এটা উদাহৰণ দিছোঁ এটা বস্তু নীলা দেখাৰ কাৰণ হৈছে সেই বস্তুটোত যিটো আমাৰ পোহৰ পৰি পেলাই সেই বস্তুটোৰ পৰা বাকীকেইটা ৰং শুহি অৰ্থাৎ পোহৰৰ বাকী 6টা ৰং শুহি পেলাই অকল সেই বস্তুটোৰ ৰংটোৱে আমাৰ চকুত পৰিব ধৰক এটা বস্তু নীলা দেখিছোঁ আমি নীলা দেখাৰ কাৰণ হৈছে বস্তুটোত পোহৰ আহি পেলাই পৰিছে পোহৰ পৰাৰ পিছত সেই পোহৰৰ বাকীকেইটা ৰং শুহি পেলাই অকল নীলা বস্তুটো আমাৰ চকুৰ ৰক্ষীপটৰ ভিতৰৰ লেন্সলৈ পঠাই দিছে এইটো আমাৰ কি কৰে বুলি কয় ৰিফ্লেকশ্যন হোৱা বুলি কয় যিটো আমাৰ ৰিফ্লেকশ্যন বুলি কয় চ' সেনেকৈ পোহৰ আহি পেলাই আমাৰ চকুত পৰে মানে পোহৰৰ ৰংটো আহি পেলাই সেই বস্তুটোত পৰে সেই বস্তুটোৰ পৰা ৰিফ্লেকশ্যন হৈ আমাৰ চকুৰ পৰ্দাত পৰে চ' তেনেকৈ আমি ৰং দেখা পাওঁ আচলতে প্ৰকৃততে আমি ৰং দেখা নাপাওঁ কিন্তু পোহৰৰ কাৰণে আমি ৰং দেখা পাওঁ সেইকাৰণে আমি ব্লেকবৰ্ডখন ক'লা দেখাৰ কাৰণ কি ব্লেকবৰ্ড হওক ষ্টিলত হওক এইবোৰ ক'লা দেখাৰ কাৰণ কি এইবোৰ ক'লা দেখাৰ কাৰণ হৈছে এইবোৰত পৰা পোহৰ পৰি পোহৰৰ ৰংকেইটা নাইকিয়া হৈ যায় ৰংকেইটা নাইকিয়া হৈ যোৱাৰ লগে লগে আমি বস্তুটো বিপৰীত ফলিত হৈ আমাৰ চকুত অকল খালী বস্তু পৰে অৰ্থাৎ ক'লা পৰে সেইকাৰণে আমি আন্ধাৰত ৰং দেখা নাপাওঁ আচলতে ক'লা বস্তু বুলি কোৱাৰ কাৰণটো হৈছে মানে পোহৰ পৰা নাই তাত পোহৰ পৰিছে কিন্তু পোহৰৰ বাকীকেইটা ৰং শুহি লৈছে সেই বস্তুটোৱে শুহি লৈছে ধৰক ব্লেকবৰ্ডখন আছে ব্লেকবৰ্ডখনে শুহি লৈছে লৈ পেলাই বাকীখিনি আমাৰ তাতে মানে পোহৰ নোহোৱা বাকীখিনি পঠাই দিছে সেইকাৰণে আমি ব্লেকবৰ্ডখন আমি ক'লা দেখা পাওঁ চ' আজিলৈ এইখিনিয়ে চ' কিবা অকণমান যদি জানিব পাৰিছে বুলি ভাবিছে তেতিয়াহ'লে আপুনি ছাপোৰ্ট কৰক মোক
আৰু এটা মেইন কথা কৈছোঁ, এই পোহৰৰ যিটো ৰহস্য, আমাৰ ৰঙৰ যিটো ৰহস্য আছে, ৰঙৰ ৰহস্য যিটো আছে, ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানিকজনৰ নাম হৈছে ছাৰ আইজাক নিউটন। সকলোৱে চিনি পায় তেখেতক, এজন ডাঙৰ বৈজ্ঞানিক, সকলোৱে চিনি পায় ছাৰ আইজাক নিউটনক। চ' এইটোৱে। চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু নতুন আলহী আহিছে যদি এটা ৰিকুৱেষ্ট থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা ঘণ্টাটো দাবাই দিব। থেংক ইউ।